Hey friends, welcome to our YouTube channel Fact Ahom. আপোনালোকে বাৰু জানেনে যে হেপী বাৰ্থডে গানটো কোনে ৰচনা কৰিছিল? আৰু জানেনে যে কলগেট কোনে আৱিষ্কাৰ কৰিছিল? আপোনালোকে বাৰু জানেনে কেৰাটেৰ অৰ্থ কি? যদি জানিবলৈ মন গৈছে নহ'লে লাষ্টলৈ চাই থাকক। ফেক্ট নম্বৰ 1, আপোনালোকে বাৰু জানেনে হেপী বাৰ্থডে গানটো কোনে আৰু কেতিয়া ৰচনা কৰিছিল? আপোনালোকে জানিবলৈ কৈ দিওঁ যে এই গানটো 1936 চনত পেটি হিল আৰু মেলডাল জে হিলে ৰচনা কৰিছিল। ফেক্ট নম্বৰ 2, আপোনালোকে বাৰু জানেনে যে আপোনালোকে নিতৌ ব্যৱহাৰ কৰি থকা টুথপেষ্টটো কোনে কেতিয়া আৰু ক'ত আৱিষ্কাৰ কৰিছিল? আপোনালোকে জানিবলৈ কওঁ যে এই টুথপেষ্ট 1940ৰ দশকত ইণ্ডিয়ানা ইউনিভাৰ্চিটিত উইলিয়াম নেভাৰগেলে আৱিষ্কাৰ কৰিছিল। ফেক্ট নম্বৰ 3, টুথপেষ্টৰ কথা ক'লোৱে যেতিয়া টুথব্ৰাছকনো কিয় এৰি থৈ যাওঁ? আপোনালোকে বাৰু জানেনে টুথব্ৰাছ কোনে কেতিয়া আৰু ক'ত আৱিষ্কাৰ কৰিছিল? আপোনালোকক জ্ঞাতাৰ্থে কওঁ যে টুথব্ৰাছ 1970 চনত ইংলেণ্ডৰ উইলিয়াম এডিছে আৱিষ্কাৰ কৰিছিল। ফেক্ট নম্বৰ 4, আপোনালোকৰ সকলোৰে পচন্দৰ আইচক্ৰীম বাৰু কেতিয়া আৰু ক'ত আৱিষ্কাৰ হৈছিল আপোনালোকে জানেনে? আপোনালোকৰ জ্ঞাতাৰ্থে কওঁ যে আইচক্ৰীম 1660 খ্ৰীষ্টত ফ্ৰান্সত আৱিষ্কাৰ হৈছিল। ফেক্ট নম্বৰ 5, ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানেনে A to Z সকলো এলফাবেট থকা ইংৰাজী চেণ্টেন্সটোনো কি? সেই চেণ্টেন্সটো হ'ল দ্য কুইক ব্ৰাউন ফক্স জাম্প অভাৰ এ লেজি ডগ। ফেক্ট নম্বৰ 6, ফ্ৰেণ্ডছ আপোনালোকে জানেনে কাৰাটে শব্দৰ অৰ্থ কি? কাৰাটে শব্দৰ অৰ্থ হ'ল খালী হাত। আপোনালোকে চাগে জানিছে কাৰাটে শব্দৰ অৰ্থনো কিয় খালী হাত হ'ল? কাৰণ কাৰাটেত কেতিয়াও অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা নহয়, তাত অকল খালী হাতৰহে ব্যৱহাৰ কৰা হয়। ফেক্ট নম্বৰ 7, ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানেনে পৃথিৱীত থকা সকলো জীৱ জন্তুৰ ভিতৰত কোনটো প্ৰাণী বা কোনটো জীৱ জন্তুৰ দাঁত সকলোতকৈ অধিক? আপোনালোকে জনাৰ বাবে মই কৈ দিওঁ যে শামুকৰ 14,175টা দাঁত থাকে 135টা পাৰিত। ফেক্ট নম্বৰ 8, ফ্ৰেণ্ডছ আপোনালোকে জানেনে বাৰু ভাৰতলৈ অহা প্ৰথম ইংৰাজজন কোন আছিল আৰু কেতিয়া আহিছিল? তেওঁৰ নাম আছিল থমাছ ষ্টিফেনছন আৰু তেওঁ আহিছিল 1579 চনত। নম্বৰ 9, ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানেনে আমি বাস কৰা এই পৃথিৱীখন কিমান বেগেৰে ঘূৰি আছে? আপোনালোকৰ জ্ঞাতাৰ্থে মই কওঁ যে এই পৃথিৱীখন প্ৰতি ঘণ্টাত 1,07,935 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পীডত ঘূৰি আছে। ফেক্ট নম্বৰ 3, ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানেনে পৃথিৱীৰ কোনখন নদীত এটাও মাছ নাই? আপোনালোকে চাগে ভাবিছে ই কি কৈ আছে, নদীত আৰু মাছ নাথাকিব? হয়, এখন নদীত মাছ নাই, সেই নদীখনৰ নাম হ'ল জৰ্ডান নদী। সেই নদীখনত এটাও মাছ নাই। শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।